কথাটো বিদেশৰ পৰা এটা ফোন আহে অমুকত ওলাওক এইবিলাকতো চৰকাৰত থাকিতো আমিও খবৰবিলাক পাই থাকো নহয় কথাটো হৈছে কি ইয়াতে প্ৰত্যক্ষভাৱে এই আন্দোলনটোত কৰবাত নহয় কৰবাত মন্ত্ৰী হিমন্ত বিশ্বৰ এই মন্তব্যৰ পাছতেই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আলোচনাপন্থী আলফা নেতা জিতেন দত্তই। নাগৰিকত্ব সংশোধনী বিধেয়কৰ প্ৰতিবাদত প্ৰত্যক্ষভাৱে আলফা জড়িত বুলি হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰাৰ পাছতেই আলোচনাপন্থী আলফা নেতা জিতেন দত্তই ফোনযোগে মত প্ৰকাশ কৰিলে অসম টুডেৰ সংবাদদাতাৰ সৈতে। প্ৰতিবাদত প্ৰত্যক্ষভাৱে আলফা জড়িত আছে বুলি তেওঁ মন্তব্য কৰিছে আৰু তেওঁ কৈছে যে বিদেশৰ পৰা ফোন কৰি আন্দোলন প্ৰত্যক্ষভাৱে নিয়ন্ত্ৰণ কৰি আছে আলফাই। অসমৰ এই সংগ্ৰামখনক